হোটেলৰ বাহিৰৰ ভিউ হয় তো খিৰিকীৰ পৰাই ধুনীয়া দৃশ্যটো দেখিবলৈ পোৱা যায় বৰ্তমান মই মোৰ ৰুমটো দেখুৱাম এতিয়া আপোনালোকক তো ৰুমটোত প্ৰথমতে দেখিছে ইমান ধুনীয়া পেইণ্টিং এখন আছে তাৰপিছত ইয়াতে লাইট জ্বলি আছে আৰু এইটো কফি মেচিন হয় কফি মেচিনটো আপুনি নিজৰ পছন্দৰ মতে কফি বনাব পাৰিব ইয়াতে আৰু কেইবাটা কাপ দিয়া থাকে লগতে এইবিলাক আপোনাৰ যিখিনি বস্তু লাগে কফি বনাব নে চাহ বনাব এইবিলাক দিয়া থাকে আৰু এক্সট্ৰা কেইবাটাও আপোনাৰ কাপ দিয়া থাকে মই আহি পেলাই বনালো ইয়াতে আৰু এতিয়া দেখাইছো এইপিনে আৰু কি আছে সো এইটো টিভি এটা আছে ইয়াতে সো পছন্দৰ মতে যি চাব বিচাৰে চাব পাৰিব তাৰপিছতে এইপিনে আছে ইয়াতে মাইক্ৰৱেভ অভেন এইপিনে ৰেফ্ৰিজাৰেটৰ মই এতিয়ালৈকে একো ব্যৱহাৰ কৰা নাই কাৰণ মই কালি আহিলো একো মূলত নাছিল ব্যৱহাৰ কৰিবৰ কাৰণে সো এইটো আপুনি ব্যৱহাৰ কৰিব পাৰে বিচাৰিলে তাৰপিছত দেখিছে ধুনীয়া এখন আইনা লগাই থোৱা আছে তাৰপিছত এইখন হৈছে দৰ্জাখন যদি মই আহিছিলো তাৰপিছত এইটো সুইচ অফ অন তাৰপিছত এইটো হৈছে বাথৰুম দেখাইছো বহুত ধুনীয়া হয় বাথৰুমটো ইয়াতে কেইবাখনো টাৱেল আছে এইবিলাক বস্তুবিলাক থোৱা হয় হোটেলৰ বস্তুবিলাক আৰু ইয়াতে আপুনি দেখিব এইটো ৱেষ্টাৰ্ণ মানে যিটো টয়লেট আৰু তাৰপিছত এইপিনে টিছু পেপাৰ আৰু এইটো বাথটাব আৰু এইপিনে শাৱাৰটো দিয়া আছে যদি আপুনি গা ধুৱে এখন এনেকে কৰি পেলাই এনেকে বন্ধ কৰি ললেই হ'ল তাৰপিছত আকৌ খুলি দিব পাৰি এনেকৈ কাপোৰ থাকিলে ইয়াত লগাই ল'ব পাৰি তাৰপিছত এটা বেছিলো দিয়া আছে ইয়াত দেখিছে আপুনি নীলা ৰঙৰ আৰু ৰঙা ৰঙৰ আছে যদি আপুনি এইটো এইপিনে ঘূৰাই তেতিয়াহ'লে এইটো আপোনাৰ হেৰি আহিব ঠাণ্ডা পানী আৰু যদি মই আৰু ঘূৰাই দিম যদি মই বেছি ঘূৰাই দিম তেতিয়াহ'লে গৰম পানী আহিব এইটো বাথৰুম এতিয়া আকৌ আপুনি ইয়াত যদি কাপোৰ কানি বেছি আনিছে তেতিয়াহ'লে নিশ্চয় দেখিছে এইটো ইয়াত ইস্ত্ৰি দিয়া আছে হেঙাৰ বিলাক লগোৱা আছে আৰু ভিতৰত বহুত কিবা কিবি বস্তু আছে তো আপুনি ব্যৱহাৰ কৰিব পাৰে মই ব্যৱহাৰ কৰা নাই মোৰ বস্তুবিলাক অলৰেডি পেক আছিল তো মই সেইকাৰণে ব্যৱহাৰ নকৰিলো তাৰপিছত এই ডাবল বেডৰুম হয় সেইকাৰণে অলপ দামটো বেছি হয় তো সেইখন বিছনাখন লেতেৰা হৈছে মই তাতে শুইছিলো তো তাৰপিছত আচ্ছা এটা বস্তু দেখাব লাগিব আপোনালোকক ইয়াত এই পাৰ্টটো চাব এইটো হৈছে এইটো ইণ্টাৰনেলি ইহঁতৰ চাৰ্জিং যিটো প্লাগ হয় সেইটো বেলেগ হয় আপুনি দেখিছে ইয়াত কি কৰিব লাগিব এই যিটো চাৰ্জ ট্ৰেভেল এডাপ্টাৰ হয় এইটো ইয়াত এনেকৈ লগাই ল'ব লাগিব তাৰপিছত ইয়াত আপুনি আপোনাৰ ইণ্ডিয়ান চিষ্টেমৰ যিটো প্লাগ আছে সেইবিলাক লগাই পেলাই চাৰ্জ কৰিব পাৰে এইটো মই মোবাইলৰ চাৰ্জাৰ লগাই লৈছোঁ তাৰপিছত এইটো লেপটপৰ চাৰ্জাৰ ঠিক আছে তাৰপিছত এইটো ফোনটো দেখিছে বিভিন্ন ধৰণৰ কল কৰিব পাৰিব আৰু কি আছে চাওঁ মোৰ একো নাই কাৰণ মই একো অনা নাই ইয়াতে এইটো হৈছে পাৱাৰ বেংক লৈ থকাটো ভাল হয় যদি আপুনি বিদেশলৈ ফুৰিবলৈ আহে বা দূৰলৈ ফুৰিবলৈ আহে তাৰপিছত ওৱান মোৰ ইণ্টাৰেষ্টিং থিং দেখাব লাগিব সেইটো হৈছে এয়াৰ কণ্ডিশ্যনাৰ এইটো আপুনি বিচাৰিলে ছুইচ অন অফ কৰি ল'ব এইটো আপুনি এনেকৈ ঘূৰাই পেলাই নিজৰ পিনে যিটো বতাহৰ ডিৰেকশ্যনটো চেঞ্জ কৰিব পাৰিব আৰু যদি নিবিচাৰে বাহিৰৰ পিনে চাবলৈ মন নাযায় তেতিয়াহ'লে আপুনি এইবিলাক কৰি পেলাই বন্ধ কৰি ল'লেই হ'ল ঠিক আছে নহ'লে আকৌ এনেকৈ কৰি পেলাই খুলি ল'ব পাৰিব তো আপুনি ধুনীয়া ভিউ এটা এনেকৈ চাই থাকিব পাৰিব এইটো বহুত ভাল হয় ৰুমটো অকণমান দাম হয় কিন্তু মই ৰেকমেণ্ড কৰিম যদি আপুনি কোনোবা অচিনাকি ঠাইলৈ আহে হয়তো কোনোবা হোষ্টৰ লগত থাকিব কাউচ চাৰ্ফিং কৰিব পাৰিব বেলেগ বেলেগ বহুত কিবা কিবি উপায় আছে আৰু আজিলৈ সামৰিছোঁ থেংক ইউ